হেল্ল' বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোকে নতুন বছৰৰ অশেষ শুভেচ্ছা জনাইছোঁ। বছৰৰ প্ৰতিদিনে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ যাতে মংগল হয় তাৰে কামনা কৰিছোঁ। কিন্তু এতিয়া মই এটা অপ্ৰিয় সত্য কথা ক'বলৈ ওলাইছোঁ। বছৰৰ প্ৰথম দিনটোতে কেৱল কেলেণ্ডাৰখনে সলনি হয়, কিন্তু আমিবোৰ একে থাকোঁ, আমাৰ অৱস্থাবোৰ একে থাকে। গতিকে নিউ ইয়াৰ মানে নিউ মি নহয়। যদি সঁচাকৈ আমি নিজকে সলনি কৰিব বিচাৰোঁ, নিজক এক নতুন ৰূপত চাব বিচাৰোঁ, তেনেহ'লে আমি নিজৰ কৰ্ম পদ্ধতি সলনি কৰিব লাগিব, নিজৰ অভ্যাস সলনি কৰিব লাগিব। আৰু সেয়া সম্ভৱ হ'ব যিদিনা আমি নিজে নিজক সলনি কৰাৰ সিদ্ধান্ত ল'ম আৰু হাতে কামে লাগিম। যদি আপুনিও মোৰ দৰে নতুন নতুন কথা শিকি ভাল পায়, নিজকে এজ এ বেটাৰ পাৰ্চন হিচাপে চাব বিচাৰে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিয়নো এই চেনেলটিৰ জৰিয়তে মই যি শিকিম সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমি সকলোৱে একেলগে আগবাঢ়িম। অতি সোনকালে চেনেলটোত এটা নতুন ছিৰিজ প্ৰগতি আহি আছে, য'ত আমি কথা পাতিম নানা ধৰণৰ চিন্তাশৈলী আৰু উপায় বা কৌশলৰ, যাৰ দ্বাৰা আমি নিজকে বেটাৰ কৰিব পাৰিম। আৰু অলৰেডি জানো হওক ছিৰিজটি চলি আছে, য'ত আমি বহুতো নপুৰণি কথা শিকিম। আপুনি যাক যাক আমাৰ লগত জড়িত হোৱাটো বিচাৰে তেওঁলোকক এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। আহক একেলগে আগবাঢ়ো। আজিলৈ ইমানে, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং।